ভাৰতে সমগ্ৰ বিশ্বক দিলে এটা নতুন বিকল্প। ভাৰতৰ আৱিষ্কাৰে সলনি কৰি দিব ভৱিষ্যতৰ প্ৰাৰূপ। এই আৱিষ্কাৰে এতিয়া সংকটত পেলাইছে চীনক। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। আপুনি যদি এজন ভাৰতীয় তেনেহ'লে আজি আপুনি গৰ্বিত হ'ব। ভাৰতে কৰা নতুন আৱিষ্কাৰে সমগ্ৰ বিশ্ববাসীক সকাহ দিয়াৰ লগতে সংকটত পেলাইছে চীনক। লিথিয়ামৰ খাজানাত কব্জা কৰা চীনৰ দম্ভালি এতিয়া সোনকালেই শেষ হ'ব, কাৰণ ভাৰতে বিশ্ববাসীৰ সন্মুখত এনেকুৱা এটা বিকল্প ৰাখিছে যিয়ে এই গোটেই খেলখনৰ সমীক্ষা সলনি কৰি দিব। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে প্ৰস্তুত কৰা ইলেক্ট্ৰনিক বাহনৰ কাৰণে প্ৰয়োজন হোৱা লিথিয়াম আয়নৰ বেটেৰীত ব্যৱহাৰ হোৱা লিথিয়াম চীনৰ অধীনত আছে। সমগ্ৰ বিশ্বতে ব্যৱহাৰ হোৱা লিথিয়ামৰ 65% চীনৰ অধীনত আছে। সেইবাবে সমগ্ৰ বিশ্বতে বেটেৰীৰ দাম কমা দেখা নাযায়। এনে সময়তে ভাৰতৰ এটা ষ্টাৰ্টআপে লিথিয়াম আয়নৰ বেটেৰীৰ বিকল্প বিচাৰি উলিয়ালে, যিয়ে বেটেৰীৰ পৃথিৱীখনক সলনি কৰি দিব। এইবিধ বেটেৰী পাতল, কম দামী আৰু 15 মিনিটতেই চাৰ্জ হ'ব। আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াক উৎপাদন কৰিবলৈ ব্যৱহাৰ হোৱা সামগ্ৰী ভাৰতত প্ৰচুৰ পৰিমাণে উপলব্ধ। মুম্বাইৰ ষ্টাৰ্টআপ গিগাডাইন এনাৰ্জিয়ে এই আৱিষ্কাৰ কৰিছে। এইবিধ বেটেৰী কেৱল 15 মিনিটতেই চাৰ্জ হ'ব। কেনেদৰে সলনি হ'ব এই সম্পূৰ্ণ সমীকৰণ? বৰ্তমান সময়ত ব্যৱহৃত ইলেক্ট্ৰিক গাড়ীৰ দামৰ 40% বেটেৰীৰ বাবে লোৱা হয়। এনে সময়ত এইবিধ বেটেৰীয়ে ইলেক্ট্ৰিক গাড়ীৰ দাম কমাই দিব। ষ্টাৰ্টআপ গিগাডাইনৰ মতে তেওঁলোকে লিথিয়ামৰ পৰিৱৰ্তে কাৰ্বন আৰু তাৰ ডেৰিভেটিভ ব্যৱহাৰ কৰিছে। এনেকুৱা বেটেৰীৰ লাইফ বেছি আৰু সোনকালেই চাৰ্জ হ'ব। তেওঁলোকৰ মতে এইবিধ বেটেৰী কেৱল 15 মিনিটতেই চাৰ্জ হৈ যাব। ইমান সময় হয়তো আপোনাক গাড়ীত পেট্ৰল বা ডিজেল ভৰাবলৈ লাগে। গিগাডাইন এনাৰ্জিৰ মতে এইবিধ বেটেৰী সাধাৰণ বেটেৰীৰ নিচিনাই, মাত্ৰ কাৰ্বনেৰে তৈয়াৰী। গিগাডাইনৰ সংস্থাপকে কৈছে যে দেশত কাৰ্বনৰ ভাণ্ডাৰ প্ৰচুৰ পৰিমাণে আছে। সেইকাৰণে এইবিধ বেটেৰীৰ উৎপাদনত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। ভাৰত চৰকাৰে 2030 চনলৈকে ভাৰতত ইলেক্ট্ৰনিক বাহনৰ বজাৰ তৈয়াৰ কৰিব বিচাৰিছে। ষ্টাৰ্টআপে যি প্ৰটোটাইপ তৈয়াৰ কৰিছে তাৰ ক্ষমতা 1 kbhলৈকে আছে। ইয়াৰ মতে নীতি আয়োগৰ ইলেক্ট্ৰিক বিকল্প মিছন 2030ৰ মতে ভাৰতত 2030লৈকে EV বেটেৰীৰ বজাৰ $300 বিলিয়ন হ'ব পাৰে। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।